এইজনী হৈছে আমাৰ ৰাধে। আজি মানে আমাৰ ৰাধে পৰীক্ষাৰ ৰিজাল্ট দিছিলে, তাই পাছ কৰিলে। কেনেকুৱা লাগিছে কৈ দে আকৌ। তাই মানে অকণমান নম্বৰ কাৰণে তাই ছেকেণ্ড ডিভিজন নাপালে আৰু হয় নাই, সেইটোতে অকণমান তাই দুখ লাগিছে। তাই মানে ছেকেণ্ড ডিভিজনতে যাম বুলি কৈছিলে, কিন্তু অকণমান নম্বৰ কমিলে। হ'ব এতিয়া মনটো দুখ কৰি থাকিব নালাগে আৰু হয় নাই। চাই দে আকৌ এবাৰ। এতিয়া পাৰ্টি কিহে কিহে খুৱাইছে সেইটোকে কৈ দে। মাছটো কি হ'ল? শ'ল মাছটো যে ৰাতিপুৱা পাইছিলি যে দেউতাই, শ'ল মাছ আৰু হাঁহ মাংস হয় নাই। ভালকৈ হাঁহি দে। এইফালে আমাৰ মা ডাঙৰ খুৰী আৰু সৰু খুৰী ধুনীয়াকৈ হেৰি কৰি আছে, মানে নহৰু পিঁয়াজ গুচাই আছে চব। আপোনালোকে মানে চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। আমাৰ মামাহঁতো আহিব অকণমান দেৰিকৈ। আৰু এইফালে মই চাহ বনাই আছোঁ ধুনীয়াকৈ খুৰীহঁতলৈ। এতিয়া আমি চাহ খাম আৰু সকলোৱে। আমাৰ কটীয়া আৰু ৰাধিকাই পূৰা কাঁহী বাতি ধুই আছে, দেখিছেনে আপোনালোকে? অঁ, হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে কাৰণে কাঁহী বাতি ধুইছে দুইটাই দেই। এতিয়া আমাৰ সৰু খুৰীয়ে ধুনীয়াকৈ হাঁহ মাংসটোত সকলো বস্তু মিলাই আছে, দেখিছে? খুৰী চাই দিয়ককৈ এইফালে। এয়া সৰু খুৰী, এয়া আমাৰ হাই ছেকেণ্ডেৰী যোনগৰাকী আমি পাৰ্টি খাই আছোঁ, এয়া কেণ্ডিডেটে ধুনীয়াকৈ তেল ভৰাই আছে বটলত। সেয়াই আৰু আমাৰ পাৰ্টি চলি আছে ধুনীয়াকৈ, হয়নে ৰাধে? মাছ ভাজিছোঁ তোমাৰ মানে তোমাৰ ৰিজাল্টৰ পাৰ্টি যে, এয়া হ'ল মাছ। দেখাই দিয়া আকৌ এইফালে। সেয়াই আৰু মাছটো ভাজি আছোঁ মানে। ভাজক। ঠিক আছে।